তোমাৰ ইংগিত ৰাউণ্ড সকলোৱে ভাল পায় হিমাংশুদা আমাৰ তোমাৰ ইংগিত ৰাউণ্ড আছে জানে আৰু ৰনিশ্য আছে এতিয়া মই ইয়াত 10খন ফিল্মৰ নাম আছে ইয়াতে 5খন আপুনি দিন বুজাব লাগে ইংগিতেৰে 5খন বুজাব লাগে 1 মিনিট কৰি টাইম আছে মুখেদি ক'ব নোৱাৰিব ঠিক আছে হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মই নতুন ইউটিউব চেনেললৈ হয় আজি আপোনালোকৰ এটা বস্তু সুধোঁ আপোনালোকে গৰু গাখীৰ খাই ভাল পায়নে নাজানো ভাল পায় নে বেয়া পায় নিশ্চয় ভাল পায়ে চাগে কিন্তু গৰু গাখীৰ ভাল পালে বা বেয়া পালে আপোনালোক এটা নতুন খবৰ দিওঁ যে হিমাংশু প্ৰসাদ দাসৰ আপোনাৰ গৰু বুলি এখন ফিল্ম আহি আছে তাৰ লনিচি দেখাও আছে আৰু যি এছামিছ পিকচাৰত তেখেতসকলৰ ইণ্টাৰভিউ আছে আপোনালোকক মই ব্যায়াম দা চিন দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত ফাৰ্ষ্ট কেমেৰা ৰেডি কৰিছে আমাৰ প্ৰিন্স পলাশ দাই ভিডিঅ'টোৰ কাৰণে এতিয়া শ্বুটিং আৰম্ভ হ'ব স্বাগতম জনাইছোঁ এছামিছ মিক্সাৰ আজি মোৰ লগত আছে আমাৰ হিমাংশুদা আৰু ৰণশ্ৰীবা হিমাংশুদা আৰু ৰণশ্ৰীবাৰ এখন ফিল্ম আহিছে গৰু গৰু ফিল্মখনৰ বিষয়ে কিবা ক'ব নেকি অহা 24 জানুৱাৰীত মুক্তি লাভ কৰিব গৰু আমাৰ নতুন চিনেমা এই চিনেমাখন অসমৰ আমাৰ সকলোৰে সন্মানৰ অভিনেতা বাহাৰুল ইছলাম অৰুণ নাথ প্ৰাঞ্জল শইকীয়া সিদ্ধাৰ্থ মুখাৰ্জী পাকিজা বেগম তাৰ লগতে আমাৰ একদম নতুন প্ৰজন্মৰ ভাল কাম কৰি থকা লনিশ্ৰী চন্দন দাস কমল লোচন এনেকৈ বহু কেইজন নতুন প্ৰজন্মৰ অভিনেতা আমি লগ হৈ একেলগে কৰা এখন চিনেমা আৰু এই চিনেমাখন আপোনালোকে কেৱল এটা কথাই কওঁ যে এই চিনেমাখন আপোনালোকে ঢেৰ মানে বহুত হাঁহিবলৈ আপোনালোকে সুযোগ পাব আৰু কিবা কিবি আৰু চিনেমা হলৰ পৰা যাওঁতে এই যে চিনেমা হলৰ মাজত চিনেমা চাই থাকোঁতে আমি ফুচকা খাওঁ কি ফুচকা নহয় কি খাওঁ এতিয়া পপকৰ্ণ খাওঁ কফি খাওঁ কিবা খাওঁ কিন্তু কিবা এটা ব্ৰেইনতো যাতে আপোনালোকে পায় অৰ্থাৎ মগজুৰো যাতে এটা খাদ্য হয় আমি তেনেকুৱা ধৰণৰ কিবা কিবি চিনেমাখনত ৰাখিছোঁ খুব ইম্পৰ্টেণ্ট এতিয়াই নকওঁ 24 জানুৱাৰী গৰু হয় হিমাংশুদাৰ মই আগৰ পৰাই ফেন আপোনাৰ এটা ঐ ছোৱালী বুলি এটা কবিতা আছে এই কবিতাটো খুবেই পপুলাৰ আৰু আপোনাৰ যিবিলাক কনচেপ্ট সদায় ইউনিক থাকে সেইকাৰণে মোৰ খুব ভাল লাগে আপোনাৰ কনচেপ্টবিলাক ধন্যবাদ ভাল পোৱা বুলি কোৱাৰ লগে ভালে লাগি যায় পৃথিৱীত আমি কি বিচাৰোঁ ভাল পোৱাই বিচাৰোঁ লনিশ্ৰীবাক আগত লগ পাইছোঁ আমি ব্ৰাদাৰ চাইছোঁ একেলগে ন গতিকে আপোনালোকক গৰু চাবলৈ আহক চিনেমা ঘৰলৈ আৰু 24 জানুৱাৰীত ৰিলিজ হ'ব ধন্যবাদ এটা ড্ৰিংক ব্ৰেক চাহ খাম এতিয়া And on we'll go. মোবাইলত ব্যস্ত বৰ্তমান নেক্সট ৰাউণ্ড ষ্টাৰ্ট হ'ব ডিছকাছ চলি আছে প্ৰেংক কল ষ্টাৰ্ট হ'ব এইবাৰ See the horizon, turn us to thousands, and we'll grow in number. Fueled by them to see the horizon, turn us to thousands. এতিয়া ফটোশ্বুট এণ্ডিঙত ফটোশ্বুট চলি আছে এতিয়া ফটোশ্বুট চলি আছে আজি মোৰ লগত আছে হিমাংশুদা আৰু লনিশ্ৰীবা হিমাংশুদা আৰু লনিশ্ৰীবাৰ এখন নতুন ফিল্ম আহিছে গৰু বুলি গৰুৰ বিষয়ে কিবা কওকচোন এই ভিডিঅ'বিলাক আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তেতিয়াহ'লে টিল দেন টাটা বাই বাই আজিলৈকে ধন্যবাদ